তো গাইজ আৰু এটা বস্তু আহিছে আজি, মানে এইটো ছিজনৰ প্ৰথম ফল একচুৱেলি দেখুৱাইছোঁ আপোনালোকক। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু হ'ব আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, চলিয়ে। তো আজি মোৰ দোকানত পাব আপোনালোকে আম আছে, এইবিলাক লোকেল আম হয়। তাৰপিছত এইবিলাক লালমণি আম হয়, মিঠা হ'ব আমবিলাক বৰ্তমান। আৰু এইফালে আছে আঙুৰ, তাৰপিছত মধুৰিআম আছে, এইবিলাক আহিছে আজি। চাওক এনেকৈ পেকেটিঙত আহে মধুৰিআমবিলাক, এইটো চাওক একদম পূৰা পাত চাত লাগি আছে, পূৰা লাগিলে আহিব পাৰে। এইটো চাওক মধুৰিআমটো কিমান ধুনীয়া, চাওক কালাৰটো। একচুৱেলি মধুৰিআমবিলাক আজিকালি পেকেটত আহে, প্লাষ্টিক পেকেটত আহে। মানে প্লাষ্টিক পেকেটত হ'লে কি হয়, মানে এইবিলাক বাহিৰত যদি থাকে মধুৰিআমবিলাক, মানে হাৱাতে এইবিলাক ড্ৰাই হৈ যায়, শুকাই যায়, তো সেইকাৰণে নষ্ট হয়। তো তাৰ কাৰণে এইটো প্লাষ্টিক পেকিঙত আজিকালি আহে। আৰু আপেল আছে এইফালে, তিয়ঁহ আছে, লোকেল তিয়ঁহ। তাৰপিছত নেমু আছে, এইবিলাক লোকেল নেমু হয়, লোকেল নেমু আছে এইবিলাক। আৰু এইবিলাক আছে বেল, পকা পকা বেল। তাৰপিছত এইবিলাক হ'ল নাৰিকল আছে, শুকান নাৰিকল, লাগিলে আপোনালোকে আহিব পাৰে, চাওক। আৰু হালধি আছে এইবিলাক। তাৰপিছত সৰু আলু এইবিলাক, কোমোৰা আছে এইবিলাক, আৰু তেতেলী, এইটো চাওক। তেতেলী কিন্তু বেছি নাই আৰু, মানে এইকেইটাই আছে, চাওক তেতেলী কালাৰটো কেনেকুৱা। বাকলি থকা আছে এইবিলাক। আৰু এইটো হ'ল চেনি চাম্পা কল। আৰু লগতে এইবিলাক আছে মালভোগ কল আছে, ভাল ভাল মালভোগ কল হ'ব। আজি চুৰিৰ পৰা কাটি থ'লোঁ এইবিলাক। তো চাওক এইবিলাক চব একদম মানে আমাৰ ইয়াত চব অৰ্গেনিক হয়, ইয়াতে কোনো মানে মেডিচিন দি কিনে পকা নহয়, মানে ঘৰত আমি কিনে পকাওঁ। চাওক এইবিলাক, আৰু এইবিলাক চাওক এনেকৈ চলি থাকে, এনেকৈ এটা এটাকৈ পকি আহে, তাৰপিছত আমি এনেকৈ বিক্ৰী কৰোঁ। ইফালে আছে বেনানা চিপছ, চাওক। আৰু তৰমুজ আছে এইফালে, আৰু ৰঙালাও। এইটো হৈছে আঠিয়া কলৰ ডিল। আঠিয়া কলৰ ডিলাটো আজিকালি মানে ৰেয়াৰ একদম, মানে বেছি পোৱা নাযায়। তো আজি পাইছিলোঁ এটা, এটাই আছে, লাগিলে আপোনালোকে আহিব পাৰে। এইটো আঠিয়া কল দাব এভেইলেবল হ'ব আপোনাৰ, এইবিলাক খাই পানী থকা হ'ব, খালী পানী। তো বহুত দিন পিছত আমাৰ দোকানত আৰু এটা বস্তু আহিলে, দেখুৱাইছোঁ আপোনালোকক। তো বস্তুটো চোৱাৰ কাৰণে আপোনালোকে ৰেডি নে? তো দেখাইছোঁ আপোনালোকক বস্তুটো হ'ল এইটো আনাৰস। তো আজি আৰু আহিলে ছেকেণ্ড টাইম, মানে আনাৰস ছিজন শেষ হোৱাৰ পিছত এইবাৰ ছেকেণ্ড টাইম আহিলে আনাৰস। চাওক, লাগিলে সোনকালে আহিব পাৰে আপোনালোকে। এইবিলাক এনেকৈ পকা পৰা পকা আনাৰস। একচুৱেলি আনাৰসৰ ছিজনটো এতিয়া ষ্টাৰ্ট হোৱা নাই, মোটামুটি আপোনাৰ অসমীয়াত কিমান আহাৰৰ পিছত মানে আনাৰসটো ওলায়। আৰু মোটামুটি আপোনাৰ মানে জুন জুলাই মানত বেছি মানে আনাৰসটো বেছিকৈ হয়। সকলোবোৰৰ পৰা তেতিয়াহ'লে লোকেল আনাৰসবিলাক ওলায়। কিন্তু এতিয়া অলপ আমাৰ লোকেলত নোহোৱাৰ কাৰণে বাহিৰৰ পৰা আনাৰসখিনি আহি আছে এতিয়া। তো লাগিলে আপোনালোকে আহিব পাৰে, আনাৰসটো খাব পাৰিব, লাগিলে লৈ যাব পাৰিব। আৰু আনাৰসটো মই খাই চাইছোঁ যে মিঠা হয় আনাৰসটো, যদি খাব বিচাৰে আহিলে হ'ল। পাইনএপল চালাড আহিলে খাব পাৰিব। তো আৰু ইফালে আছে এইবিলাক কাটি থোৱা আছে, এইবিলাক তৰমুজ আছে, তাৰপিছত আনাৰস আছে, তাৰপিছত এইফালে ধনিয়া পাত, এইবিলাক চাওক ধনিয়া পাত চাওক, মান ধনিয়া, কেঁচা জলকীয়া, অমিতা আছে এইবিলাক, আৰু আপেল, মধুৰিআম, তিয়ঁহ গোটেইখিনি আছে। মানে যদি আপোনালোকে আহিলে আপোনাক লগে লগে বস্তুখিনি বনাই দিয়া হ'ব। এইবিলাক বস্তু কাটি ৰখা নহয় একচুৱেলি, কাৰণ কাটি থ'লে এইবিলাক কেঁচা বস্তু নষ্ট হৈ যায় সোনকালে। তো মানে জাষ্ট অলপ দুই এটা মানে থৈ দিয়া হয় গ্লাছৰ ভিতৰত। তো আহিলে চবখিনি কাটি কিনে ফ্ৰেছকৈ বনাই দিয়া হয়। তো আৰু আমাৰ ইয়াত আহিলে একদম আপোনালোকে লাইভ শ্লাইড মানে চাই কিনে খাব পাৰিব, কাৰণ ইয়াতে আপোনাৰ আগৰ সন্মুখতে বনাই দিম, খাব পাৰিব। তো ইয়াতে দাদা কেইজন মানে খাব আহিছিলে, খাই আছে। এই আমাৰ দোকানৰ কাৰণে আহিল এইবিলাক। একচুৱেলি আমাৰ আৰু এখন দোকান আছে, আপোনালোকক দেখুৱাম পিছত। তাতে এইবিলাক বিক্ৰী হয়, মাটিৰ বস্তু এইবিলাক চাওক। লাগিলে আহিব, মানে আমাৰ তাতে মাটিৰ বস্তুও বিক্ৰী হয়, মানে পূজাত লাগে এইবিলাক। তেনেকৈ এইবিলাক আছে, এইবিলাক আমি ঘট বুলি কওঁ, মানে পূজাত লাগে।
এইটো চাওক কলহ, মাটিৰ কলহ। আজিকালি মানে এইটো বস্তু বেছি পোৱা নাযায়, মানে বেছি দেখিব পোৱা নাযায়। আগত মানে মানুহবিলাকে কলহত পানী খাইছিল আৰু সেইকাৰণে মানুহবিলাকৰ ইমান বেমাৰ পাতি হোৱা নাছিলে। কিন্তু আজিকালি মানুহবিলাকে কলহৰ পানী নাখায়। নেচাৰেল আৰু এইটো একচুৱেলি মাটি কলহত পানী খোৱাটো মানে। তো গাইজ আৰু এটা বস্তু আহিছে আজি, মানে এইটো ছিজনৰ প্ৰথম ফল একচুৱেলি। আৰু ফলবিধ কি হয় জনাই আছোঁ আপোনালোকক। এইটো চাওক, এইটো ছিজনৰ প্ৰথম ফল কঁঠাল। আহা ষ্টাৰ্ট হ'ল। তো যদি লাগে আপোনালোকক আহিব পাৰে। পূৰা স্মেল আছে কিন্তু, মানে এইটো গাছ পকা হয় পূৰা। এনেই পাৰি কিনে পকা নহয়, এইটো চাওক ঠাৰিটো চাওক পূৰা গাছতে পকিছে। যদি লাগে আহিব পাৰে আপোনালোকৰ। তো আপোনালোকে যদি হেল্ডি ফ্ৰুটছ খাব বিচাৰে বা আনাৰস বৰ্তমান আহিছে যিহেতু এইকেইদিন, তো আনাৰস যদি খাব আহিব বিচাৰে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। চালবাৰী মানে আপুনি যদি এইফালে চালমাৰা এইফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে চালবাৰী চকটো পাৰ হৈ আহি কিনে লেফ্ট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয়। সেইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে হ'ব। আপুনি যদি ধুবুৰী বিলাচীপাৰা ভলপুৰ কোকৰাঝাৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰি চকটো পাৰ হ'ব লাগিব। তালগুৰি চক পাৰ হৈ কিনে আহি কিনে চালবাৰী নোপোৱাৰ আগত ৰাইট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ আহি কিনে এইটো আছে এনেকৈ পাব। তো গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওঁ। ধন্যবাদ। জয় অসম।